হেই এভৰিৱান, নমস্কাৰ সকলোকে। আপোনালোকক সকলোকে মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে নহয়নে? ময়ো ভালে আছোঁ। আহকচোন মোৰ ব্লগটোৰ মাজলৈ সোমাই যাওঁ। বহুত বেছি গৰম পৰিছে, ক'লৈকো ওলাই যোৱা নাই আৰু তেনেকৈ বেলেগ একো কাম কৰিবলৈকো নাই গৰমত। গতিকে ঘৰতে বহি অকণমান এম্ব্ৰইডাৰী এটা কৰিলোঁ, তাকে আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এম্ব্ৰইডাৰীটো কিন্তু মই অকল ঊল সূতাৰেহে কৰিছোঁ আৰু তাৰ বাবে এম্ব্ৰইডাৰীটো একেবাৰে সহজ। ঊল সূতাৰে কৰিলে বহুত সোনকালে হৈ যায়। চাওকচোন আগলৈ ভিডিঅ'টো। প্ৰথমে মই ড্ৰয়িংটো কেনেকৈ কৰিলোঁ তাকে দেখুৱাই ল'বলৈ চেষ্টা কৰিছোঁ। বন্ধুসকল, ড্ৰয়িঙত কিন্তু মই বৰ এটা ভাল নহয় দেই, তথাপি আঁকিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাই কিন্তু নাহাঁহিব আকৌ। মই যিকণ জানো আজৰি সময়ত কৰি তাকে আপোনালোকৰ আগত অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মই কিন্তু আজৰি সময়ত এইবোৰ কাম কৰি খুবেই ভাল পাওঁ। নিজৰ ঘৰখনত কিবা এটা নিজে বনাই সজাই খুবেই ভাল পাওঁ। মোৰ দৰে আৰু কোনে কোনে এনেকৈ কৰি ভাল পায় কমেণ্ট বক্সত জনাবচোন। আৰু এতিয়া এম্ব্ৰইডাৰী কৰিবৰ বাবে প্ৰয়োজনীয় বস্তুখিনি মই উলিয়াই লৈছোঁ। আৰু এতিয়া মই ফ্ৰেমটো ভালকৈ ফিট কৰি লওঁ। এইটোতো চবেই জানেই হ'বলা। বন্ধুসকল, এই চিলাইটো কিন্তু একেবাৰে সহজ। কাপোৰ যেনেকৈ চিলাওঁ সেনেকৈ অকণমানো নেৰাকৈ আমি যিটো ড্ৰয়িং আছে তাৰ ওপৰতে চিলাই গ'লেই হ'ল আৰু। আৰু এতিয়া মই পাৰ্পল কালাৰৰ সূতা লৈ ল'লোঁ আৰু এই যে চাইকেলৰ চেইনডাল নাথাকে জানো, সেই জেগাডোখৰ মই ধুনীয়াকৈ ভৰ্তিকৈ চিলাই কৰি ল'ম। আৰু এয়া মোৰ এইটো কমপ্লিট হৈ গ'ল। ভৰ্তিকৈ চিলাই লোৱাৰ পিছত কিন্তু মই চাৰিওফালে চেইন চিলাই মাৰি দিছোঁ, তেতিয়া দেখিবলৈ অলপ ভাল লাগিব বুলি। আৰু এয়া চিলাই কৰি থাকোঁতে ল'ৰা হেনো মেগী খাবলৈ মন গ'ল, তাকে অকণমান বনাই দিলোঁ তালৈ বুলি ইভিনিং স্নেক্স। 2 পেকেট মেগীত কিন্তু মই এপেকেটহে মছলা ইউজ কৰিছোঁ দেই। তাৰ লগতে অকণমান পনীৰ কাটি দি দিছোঁ। ল'ৰাই পনীৰৰ সৈতে মেগী খাই খুব ভাল পায়, গতিকে মই সেনেকৈয়ে বনাই দিছোঁ। আৰু এয়া মোৰ মেগী ৰেডি। আকৌ ঘূৰি আহোঁ মোৰ চিলাইৰ মাজলৈ। আৰু এতিয়া মই এই পাতখিনিও একেবাৰে চিম্পুলকৈ কাপোৰ চিলোৱাৰ দৰে চিলাই যাম।
মোৰ চিলাইৰ কামো হৈ আছে, লগতে ল'ৰাও মোৰ লগতে বহি পঢ়ি আছে। এয়া দেখিছেনে, মোৰ পাতখিনিও হৈ গ'ল। আৰু এতিয়া মই বাস্কেটটো কৰি ল'ম। বাস্কেটটোত মই চেইন চিলাই কৰি ভৰ্তি কৰি দিম। ভৰ্তি কৰি দিছোঁ চেইন চিলাই দি, তেতিয়া দেখিবলৈ অলপ ভাল লাগিব। তাত মই য়েল্ল' আৰু ৰেড কালাৰ সূতা ইউজ কৰিছোঁ। আৰু এতিয়া মই ফুলখিনিও লগে লগে বনাই ল'ম। ফুলখিনি মানে মোৰ লগত কিনি অনা ফুল আছিলে ৰেডিমেড, সেইখিনি জেগাই জেগাই ক'ৰবাত লগাই দিম আৰু ক'ৰবাত সূতাৰে নিজেও কৰি ল'ম বাৰু। এয়া, এইটো মোৰ হৈ গ'ল। বন্ধুসকল, এইটো মই ডাইনিং টেবুলৰ ছেট বনাই আছোঁ, চকী আৰু টেবুলৰ একেলগে। পূৰা কমপ্লিট হৈ গ'লে আকৌ এদিন এটা ভ্লগত মই নিশ্চয় লৈ আহিম। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ। ভিডিঅ'টি চাই দিয়াৰ বাবে বহুত বহুত ধন্যবাদ।